দুখন, তিনিখন, চাৰিখন দেখিছে না? এইকেইখন গ্ৰীণ বাছ কণ্টিনিউ ইয়াত ৰখি আছে। পিছফালে গোটেই যাম, আগফালে ৰাস্তা খালী। এয়া এতিয়া গুড মৰ্ণিং। আৰু এক ছেকেণ্ড ৰ'ব, ইয়াতে কিবা এটা বাজি আছে, মই শুনাই আছো বাৰু, শুনি লওক। दिलप्रीत बाजवा का जन्म पंजाब के गुरदासपुर में हुआ था। এইবোৰে আকৌ শুনি আছে কিমান মানুহ। কি হ'ব মানুহবিলাকৰ ভাই? মোদীজী মন কি বাত কৈ আছে আৰু আমাৰ মানুহবোৰে শুনি আছে। আৰু মই ওলাইছো এতিয়া গাড়ী ছাৰ্ভিচিং দিব। আৰু আজি আছে ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ T20 ছেমি ফাইনেল। আৰু চাওঁ বাৰু, এইটো হলতে চাওঁ নেকি, কি চাওঁ বৰ্তমানলৈ এতিয়া আমি ডিচাইড কৰা নাই। আৰু মই যাই আছো গাড়ী ছাৰ্ভিচিং দিব। আজি ছানডে, আজি খোলা থাকিলেই হ'ল। একচুৱেলি ফোন কৰিছিলো মই কালিয়ে, খোলা থকা বুলি কৈছে। বাদ বাকী গ'লেহে গম পাম। আৰু এই ভাত আছিলে ৰাতিপুৱা, মানে ৰাতিৰে পেকিং কৰি লৈ লৈছো, একো খোৱা নাই। বাট ৰাস্তাত কিবা পেলাই খাই ল'ব লাগিব। ভাতটো আছে খালি, মানে আঞ্জাটো বেয়া হৈ গৈছে। ৰাতিপুৱা গেট খুলি পেলাই আকৌ গেট মাৰাটো বৰ এলেহুৱাৰ কাম দেই। ৰ'ব, বৰ্তমান যাই আছো বেটেলিয়ন গেটেৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ বেটেলিয়ন গেটেৰ ওপৰেদি যাই আছো। ছাৰ্ভিচিং দিব গৈ আছো, কাৰণ সিফালেদি ৰাস্তা বন্ধ আৰু ব্ৰিজ বনাই আছে। ইয়াতে চেকিং টেকিং কৰা নাই বাৰু আজি, বেলেগ দিনা কৰে, এইকেইদিন নাই। আপত কি মজাকে উঠি যায় না? এইখিনি পাহাৰীয়া জেগাটো অলপ বাঘ চাগ আছে। সঁচাকে আছে, ইয়াতে এটা বাঘ, ইয়াত বাঘ এটা আছে। এইটো কি গছ বা এডাল? এডাল কি গছ? কি গছ এডাল? ৰঙা ৰঙা ফুলো। তো ৰাতিপুৱা দুইজনে একো খোৱা নাই বৰ্তমানলৈকে, উঠিয়ে আহিছো। এতিয়া ক'ৰবাত ভাত পালে ভাতটো মাৰি দিম, দি পেলাই গাড়ী ছাৰ্ভিচিং কৰিব দি আমি দুইজনে এটা চিনেমা চাই ল'ম। সেই টাৰ্গেট মিলাই ওলাইছো আমি। হোটেল পাই গ'লো, কিন্তু হোটেল বন্ধ। চাংমাই হোটেল বন্ধ। আমি ইয়াতে খাম বুলি ভাবিলো, এইখনো বন্ধ। কথাটো কি, মইতো গাইছ ভিক্টৰ দাসক মানিছো হে। কালি জেলৰ পৰা, পৰহি জেলৰ পৰা ওলাইছে, ওলাই আকৌ যিটো ফেচবুক লাইভত ফালিছে, হা যাব মানে আকৌ যাব যাবৰ কাৰণে ৰেডি হৈ আছে। এইবিলাক এটা কথা কওঁ, এইবিলাক অলপ মানে মিক্সো আছে, বুজিছা? এইবিলাক টিআৰপি লাগে, টিআৰপি লাগে। ইমান হিট মানুহটোক হিট কৰি লৈ তাৰপিছত এইটো মানে কাম কৰাব। আৰু বিজেপি মই বেছিভাগ দেখো যিবিলাক মানে ব্যক্তি জেলত যায়, সেইবিলাক ওলাই অহাৰ পিছত কোনোবা এটা ৰাজনীতি দলত যোগদান কৰি দিয়ে। বেছিভাগ বিজেপিতে যোগদান কৰে। কিন্তু তুমি 3-4 বছৰ মান জেল খাটা না, কি আছে, তাৰপিছত ওলাই তুমি বনি যাবা, টেনচন নাই। যোনে ঘৰত বহি বহি ভাবি থাকে, হোৱাটছএপত এনে লিখি থাকে, সেইবোৰ কাম কৰিলে বিচাৰো, এইটো হ'ল হৈ যদি গোটেই লাইফ এনেকে যাব। ভিক্টৰ দাসে যি কৰিছে ভালে কৰিছে, বনি গ'ল আৰু ৰখাব নোৱাৰে কোনো। আমি বিচাৰি আহি খৰিকা পালো, আৰু এতিয়া খৰিকাত থালি 2টা অৰ্ডাৰ দিছো, খাই লোৱা আগতে। তাৰপিছত ছাৰ্ভিচিং হৈ থাকিব লাহে লাহে। খৰিকাত মানুহ নাই, এতিয়া 11:30 বাজিছেতো। সিহঁতে জানো ভাবিছে মোৰ পৰা ফটোৱা 2টা আহিল বুলি? পুৰা 11:30 সময় হৈছে, 11:40 হৈছে। পিছফালে আজি বহুত দিনৰ মূৰত খৰিকাত ট্ৰাই কৰিম। পোহৰ আহি আছে ন পিছফালে। এখন GS ৰোডৰ ইয়াতে আছে খৰিকা। খাই লওঁ বোলো ভাতটো। ৰাতিপুৱা এতিয়া মছলা চছলা কম খানা খাব পাৰিলে মজা আছে, নে কি কয় বছ? বহুত দিনৰ মূৰত এখন খাব আহিছোঁ, বহুত দিনৰ মূৰত। এইখিনি নতুনকৈ বনালে, ৰেড কালাৰৰ এইখিনি। ক'ত? এইখন গান্ধী মণ্ডপ পাহাৰ, আৰু ওপৰৰ ফ্লেগখন চাব, কি মজা আছে। আহিলো গাড়ীত বহিব, গাড়ী ৰ'দত থৈ গৈছিলো ভাই, জুই দিছে গাড়ী, গৰম পৰিলে। এতিয়া কিমান 24 এইটোতো ৰং দেখাইছে ভাই। যাওক, পাৰ হ'ব দিছো। ৰাতিপুৱা দেখাইছে নে কি দেখাইছে? ইমান গৰম পাইছে আমি ভাতকেইটা খাই যাব দিছিলো, পাৰ নহ'লে এতিয়া আমি কি কৰিম আৰু।
পূজা হৈ গ'ল এতিয়া আমাৰ গাড়ী পূজা কৰিবলৈ যাই আছোঁ ছাৰ্ভিচ চেণ্টাৰত গৈ আছোঁ গাড়ীখন ঠিক ঠাক কৰি লওঁ তাৰপিছত দেখা যাব খৰিকাত খালোঁ খৰিকাত প্ৰাইচটো অলপ বেছিয়ে লাগিলে লোকেল মাছ ল'লোঁ 4 পিচ থালি 2টা এটা হিচাপত চাব গ'লে ঠিকে আছে কিন্তু হ'লেও আৰু ঠিক আছে সেইটো কথা নহয় মানে নিৰামিষ যদি 1000 টকা যায় গুৱাহাটীত বহুত জাগা আছে অপশ্যন নাই আমাৰ ওচৰত আজি দেওবাৰ ন আজি দেওবাৰ আজি অপশ্যন নাছিলে সেইকাৰণে আমাৰ পৰা যিমান ইনকাম কৰিলে আৰু কি আছে আজি বাঁহ খালোঁ আৰু নেক্সট টাইম নাখাওঁ নেক্সট টাইম আমাৰ চাংমাই ঠিক আছে চাংমাইত যাম নহ'লে বাজৈত যাম নহ'লে বাইদেউ হোটেলত যাম সেইবোৰত যাম তাৰপিছত এইটো আছে কি আছিলে সেউজীয়া যে দোকানটো কোনটো গগৈ নেকি গগৈ ধাবা এই গগৈ ধাবা খানাও আজিকালি ফাল্টু লগা হ'ল ন তথাপি ধৰা বইলটো পাম বইলটো পাই এনেকৈ আমি মছলাযুক্ত খানা খাব হ'লেতো ভাল ভাল ৰেষ্টুৰেণ্ট আছে আহি ছাৰ্ভিচ চেণ্টাৰ কিন্তু আজি ৰ'ব আজি বা হয় নহয় ৰাজস্থানৰ গাড়ী ইয়াতে টয়টাৰ কিন্তু মাৰা চিধা চিধি মাৰা কি চাব আৰু কি ক'ব আৰু এই ইন'ভা সেইখন মাৰা আছে এই ফৰ্চুনাৰ সেইখন আছে টয়টাৰ হাই ৰাইডাৰ গাড়ীটো ৰাখোঁ ক'ত মই ইয়াৰ আগৰবাৰ হওঁতে ৰাইট চাইডে ৰাখিছোঁ ঐ এইটোতো হাই ৰাইডাৰ এইটো ডাঙৰ লাগিছে পিছফালটো ন কিয় এইটো ডাঙৰ লাগিব এইটো কালাৰ এই ইয়াৰ কাৰণে লাগে দে কিবা কাৰণে বনাইছে এইটো নিঅ ড্ৰাইভ এইটো বেলেগ তো গাড়ী থৈ যাওঁ আমি ইয়াতে ছাৰ্ভিচ চেণ্টাৰত এইখন ইয়াতে থাকিব 4টা বজাত হ'ব 4টা বজাত আহি যাম আৰু 4টা বজাত হ'লে ইফালে কিবা ৰাস্তা ওলাই চাগে এতিয়া মুভি চাব যাওঁ চেণ্ট্ৰেল মলত 12:55 পৰা আছে টাইমটো তাতে পাছ কৰোঁ ৰ'দ দিছে ভাই ভাতটো খাই লৈ আহিছোঁ জাষ্ট এচি হাৱা খাবৰ কাৰণে আমি মুভিখন চাব যাম 2টা কাটি ল'লোঁ টাইমটো পাছ হৈ যাব 80 মুভি নামটোৱে 80 স্কিন 1 आ जाओ भाजी ए 1 है एरे 1 কিমান গ'ল 440 টকা ओ मूवी चालू हो गल बे चालू गुजारिश है कि आप आज जब फैसला देंगी तो वो हर सर्वाइवर के बारे में सोचिएगा जो शायद ক'ত আহক চলক মই নচলক গাইছ হৈ গ'ল 545 টকাত ছেকেণ্ড ছাৰ্ভিচিং হৈ গ'ল আৰু আমি চিনেমা চাই ওলালোঁ এতিয়া গাড়ী চিকচিকা পৰিষ্কাৰ লাগিছে খালি এই চিটটো অলপ খুলি আছে চিটটো টাইট কৰিব লাগিব ৰাজাজী গৰম আহি গ'ল ৰাজাজী বলক ষ্টাৰ্ট খুচৰা পইচা ইয়াতে থৈ দিয়ক বাকী চব ঠিকে আছে না বস্তু বাকী চব ঠিক চল ৰহা है বাকী চব ঠিক পাঁচ है বেক কৰক তো এটা ছাৰ্ভিচটো এইকাৰণে ভাল 545 টকাত ছাৰ্ভিচিং ক্লিয়াৰ হে আৰু যেইটাত হ'ব বুলি কৈছিল তাতকৈ আধা ঘণ্টা দেৰি হৈছে বাৰু একো নাই আজি ৰবিবাৰ কাৰণে এতিয়াহে ভাল লাগিছে হয় এচিটোৰ বতাহটো আহিছে কি লাগিছে যাই আছোঁ ফেঞ্চি বজাৰ নোৱাৰি এই দুটা কি চলাই আছে এতিয়া ইয়াতে কি গাড়ী চলাই আছে আনটো নাই ঠিকে কিন্তু আমি পালোঁ এতিয়া বৰ্তমান আহি গুৱাহাটী ক্লাব আৰু গৈ আছোঁ ফেঞ্চি বজাৰ এখন কিয় বা অৰি নহয় থাৰ ৰক্সখনক বনাই লৈছে ডিফেণ্ডাৰ কৰি থাৰ এই ভাই আৰু এতিয়া আমি পাই গ'লোঁ গুৱাহাটী ক্লাব আৰু এইখন যিখন ফ্লাইঅভাৰ নুনমাটিৰ পৰা দীঘলী পুখুৰী এইখন অপেনিং হ'ব 8 মাৰ্চ ই ৰাইট চাইডে ক'ত যাব ই নাই দেখোন ৰাইট চাইডে চিধা যাব বুলি দিব লাগে সেইবোৰ এই আৰু প্ৰ' মেক্স ই ইফালে ৰং চাইডেদি আহি গৈছে গুৱাহাটী গাইছ গুৱাহাটী এখন ফ্লাইঅভাৰ 8 মাৰ্চ তাৰিখে অপেনিং কৰিব এইখনে দীঘলী পুখুৰী এইখন ফ্লাইঅভাৰ 6 লেন 4 লেন চৰি 4 লেন পৰি কিবা কৰি পৰে বুলি ন সেইটো বৰ ৰিক্স কাম কিন্তু পুৰা জবৰদস্ত চলি আছে ফ্লাইঅভাৰৰ হে 12-13 দিনৰ কাৰণে চলিব আপুনি যদি মৰে নাই সেনেকুৱা টেনশ্যন ল'ব নালাগে নমৰে এতিয়া হোৱা নাই বয়স আৰু জ্বলাব আছে দুনিয়াখন
এইখন ইয়াৰ পৰা উঠিব মানে অ'। ঠিক 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 আচ্ছি বাত হে বা এইটো চাইজ মা এতিয়া বুঢ়া জোচ আছে কি হ'ব নিদিয়ে যাব নিদিয়ে বুঢ়া মানুহবোৰে এই উৎপাদে ইয়াৰ গছবোৰ কাটিয়েতো চেচ কৰিছে ভাই ইয়াতেতো গছবোৰ আছিলে না এইটো কিন্তু ইয়াক লৈ জুবিন দা আন্দোলন কৰিছিলে প্ৰতিবাদ কৰিছিলে এইটো এইখানে সবতকে ফাৰ্ষ্ট এইটো হৈ গৈছে এইটোৱে ফাৰ্ষ্ট হৈ গৈছে ধেমালি গছ কাটিছে নেকি এইবোৰ যিমান আছিলে চাইডত এই ফুটপাথটো ইয়াতে আছিল আমি য'ত গাড়ী চলাইছিলো ফুটপাথ আছিল তাতেই আৰু এতিয়া য'ত বনাইছে তাতে আছিল গছবোৰ চব কাটি চাফা এই সাইডত যাব নোৱাৰে নেকি কোনে ঘূৰাই হা না তাক ৰাস্তাটো কমে হৈছে তাৰ চাইডত আৰু লৈ পেলাই আহিবহে পাৰে আৰামছে সাইডত যাওক কিমান জাগা আছে টোপনি তাতে যে লিখা আছে ষ্টাৰবাক্স এই ইয়াতে কফি এক কাপ কফিত কিমান দাম জানে না জানো কিন্তু খোৱা নাই আমাৰ দুপৰীয়া ভাতৰ সাজৰ পইচা নাহিব আমাৰ 400 টকা দি দুইজনৰ হৈ নাযায় দুপৰীয়া থলুৱা খানা ভাত দালি চব্জি নেমু টেঙা পিঁয়াজ লগত মাংস লোকেল মাছ আমি লোকেল মুৰ্গীও পাই যাম খাই আৰু ভাই যাৰ পইচা আছে পইচা আমাৰ পইচা নাই পইচা পাণবজাৰ এইখিনি হ'ল পাণবজাৰ পাণ টেংকি কামজি লাগি আছে কাৰ কাৰণে গম পাই নাই সেই বাছকেইখনৰ কাৰণে সেইখন মানুহ উঠাবৰ কাৰণে 1 ঘণ্টালৈকে ৰখিব পাৰে মানে এনেকুৱা ধৈৰ্য সিহঁতৰ মানুহ উঠাব এইজানে এতিয়া এনেকে যাব যেতিয়ালৈ ফেঞ্চি বজাৰ হেৰিটো ক্ৰছ নকৰে বাস্তৱিকটো তেতিয়ালৈ আপুনি এনেকে যাব লাগিব ইয়াতে সিহঁতৰ কাৰণেতো যামটো লাগে ন চাব ইয়াৰ পৰা খালী পাব আপুনি ফেঞ্চি বজাৰ ফুল মানুহ বে সেই ফেষ্টিভেল আছে নেকি আজি নাই শুক্লেশ্বৰ নহয় ফেঞ্চি বজাৰ আছে নি লাগি আছে পুৰা লাইন লাগি আছে গ্ৰীণ বাছৰ আধালৈকে 5-6খন মান লাইন লাগি আছে যেতিয়ালৈ গাড়ী ফুল নহয় তেতিয়ালৈ ৰখিয়ে থাকিব ইয়াত পৰম্পৰা অনুশাসন আৰু কি নিষ্ঠা নেকি নাই লগাব নিদিওঁ ৰ'ব সি লগাম বুলি লগাব পাৰিবনে তাৰ ইমান অধিকাৰ সি ক'ত পালে আমিন গাঁও কম জ্বালাৰে সেইকাৰণে ইয়াতে অট'মেটিক লাগে যে গাড়ীকেইখন সেইকাৰণে লাগে বুজিছা না নহ'লে ক্লাছত ভৰি দবতে বিৰক্তি লাগি যায় চাক ৰাস্তা আগতে খালী আছে নে নাই চাক মই দেখাই দিছোঁ ইয়াৰ পৰা ৰ'ব পালোৱে আমি এই গ্ৰীণ বাছ 1 2খন 3খন 4খন দেখিছে না এইকেইখন গ্ৰীণ বাছ কণ্টিনিউ ইয়াত ৰখি আছে পিছফালে গোটেই যাম আগফালে ৰাস্তা খালী এয়া এতিয়া উদ্ভাণ্ডলি ইহঁতৰ চাওক কি ক'ব আৰু ওপৰবেলা হাত আছে ইহঁতৰ ওপৰত কি কৰিব আমি ক'ব লগা কোন আৰু ভাই ৰ'ব আমি ডেষ্টিনেশ্যন পামেই গৈ আছে লাহে লাহে এইখন এখন ফেঞ্চি বজাৰত যে মাৰ্কেট কিছুমান বন্ধ থাকে কিছু পালোঁ কিছু নাপালোঁ আজি চানডে আছিল ন চানডে কিছু মাৰ্কেট বন্ধ থাকে ভাই চব্জি দেখিছে গোটেই পৃথিৱীখনৰ গোলনেমু ইয়াতে আছে নেকি গাইছে ইয়া কিমান 80 টকা 60 টকা ল'ম ৰ'ব আহিছোঁ দৰ্জন 80 টকা 60 টকা পাও ভাজি
পাও ভাজি খালোঁ পাও ভাজি খাই ইয়াত ৰাখি দিছোঁ ক'ৰবাত ডাষ্টবিনত মালবোৰ পেলাই দিম সোৱাদ আহে না আয়া সোৱাদ মজা আহে না মজা মজা আছে মজা আছে সঁচাকৈ পাও ভাজিটো মজা আছে ভাই বেলেগ বেলেগ বস্তু টেষ্ট কৰি থাকিব লাগে নে কি কয় ইয়াত পাও যিটো অলপ বেলেগ লাগিলে বেলেগ জেগাতো লাগিলে গেছ হৈ গ'লে এতিয়ালৈকে বাটা চাটা দিছে ধুনীয়াকৈ দিছে মোৰ চকুত একোটো বনাইছে মজাকৈ বনাইছে খাই পাই হেৰি লাইট জ্বলা কবিতা লাইট জ্বলোৱা নাই তাৰপিছত চালিয়া সন্ধিয়া মজা লাগিলে আজিৰ সন্ধিয়াটোহে ভাল লাগিছে ভাই এবাৰ হ'লেও এনেকৈ হ'ব লাগে চব মানুহ ঘৰত থাকিব লাগে আমি বাহিৰত ওলাই খাই মেলি গুচি যাব খাই মেলি গুচি যাব লাগে খালি এইবোৰো ঘৰত থাকিব লাগে কিন্তু দেই ৰাস্তাত থাকিব নালাগে ঘূৰাই লেট চেট কৰাব তাৰপিছত ট্ৰেইন আহি যাব হিলি আছে সেইটো হিলি থাকে সেইটোৱেইটো প্ৰব্লেম সেইটো ঠিক কৰিব লাগিছিল পাহৰি গ'লো এইটো হিলি আছে লক নহয় আজি যিটোহে অৱস্থা হ'ল সেইবাবে আমি খেলা চোৱাই বাদ দিলোঁ বুজিছে আৰু ফাইনেলি হোটেল আহি পাই গ'লোঁ হোটেল VIP আমাৰ একদম থাৰ্ড ফ্ল'ৰ ৰুম আছে আৰু তথাপি একবাৰ স্ক'ৰটো আপোনালোকক শ্বেয়াৰ কৰি দিওঁ হা সি হাঁহে আকৌ মোৰ কথা শুনি এই অভিজিত সেনে 111 ৰানত অল উইকেট মই হাৰা নাই মই ট্ৰিপল অলপ চাইছোঁ ভাল অলপ নেকি অল উইকেট বলে VIP হোটেল বাৰ কেনে লাগিল ইণ্ডিয়া হাৰিল যে ভাল লাগিব নেকি বেয়া লাগিছে আপুনি কান্দিছে নেকি অলপ কান্দিছে না অলপ চকু পানী ৰঙা হৈছে চাবি আছে নাই লগত ভাঙিব লাগিব আজি তালা আৰু আমাৰ হোটেলৰ পৰা পাৰ্কিং এইটো দেখাই পায় এইখন গাড়ী মোৰ ধুনীয়াকৈ পাৰ্কিং আছে মেইন গেটৰ ওচৰতে লগাই দিছোঁ কাৰণ সিফালৰ পৰা ছায়া পৰে ৰাতিপুৱা গৈ ছায়াটো পাম আৰু আমাৰ ৰুম নম্বৰ হ'ল 632 চালো এই ৰুমটো গেছ হৈ গৈছে ৰে ফেনটো দি দিয়ক